हेलो एवरीवन সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টো এয়া ৰাস্তাৰ পৰা আৰম্ভ কৰিছো মানে ৰুমৰ পৰা ওলাই আহিলো অকনমান দেৰি হৈছিল সেইকাৰণে সোনকালে ওলাই আহিলো সেইকাৰণে ৰুমত ভিডিঅ'ই কৰা নহল আৰু এতিয়া আমি গৈ আছো মন্দিৰলৈ ৰুমৰ পৰা বালাজী মন্দিৰ বেছি দূৰ নহয় গতিকে তালৈকে যাওঁ বুলি ভাবিছো বাকি চাই থাকিব ভিডিঅ'টো শেষলৈকে যিসকল ইয়ালৈ আহিছে জানি এই মন্দিৰভাগ ISBTৰ একেবাৰে কাষতেই আছে আৰু এয়া আমি গৈ পায়ে গ'লোগৈ যিহেতু বেছি দূৰ নহয় আৰু ভিতৰৰ ফালে পাৰ্কিং আছিলে অলপ সোমাই যাব লাগে ষ্ট্ৰাকচাৰটো বহুত ধুনীয়া ন চুলি অৱস্থা নাই বাইকত আহিলে চুলিৰ বেয়া অৱস্থা হয় আচলতে মই বান্ধি আহিব লাগিছিলে চুলিখিনি কিন্তু বান্ধিলে আকৌ হেলমেটটো পিন্ধিব নোৱাৰো নহয় ফালে আহোতে মানে কি হল সন্মুখত তেনেকুৱা একো দোকান নাপালো ধূপচাকি লবলে ডাইৰেক্ট সোমাই আহিলো পাৰ্কিং সেইফালে মই দেখুৱাম বাৰু অকণমান দূৰত আছে পাৰ্কিং ডাইৰেক্ট আমি সোমাই আহিলো আৰু ফ্ৰণ্টত তেনেকুৱা ধূপচাকি দোকানো নেদেখিলো এতিয়া আকৌ এবাৰ গৈ চাওচোন পাওনে হেলমেটটো খুলি দিয়া এনে হেলমেটটো খুলি দিয়া বহুত ধুনীয়া কিন্তু ন সাউথ ইণ্ডিয়াৰ হেৰি নিচিনা ন মানে সাউথ ইণ্ডিয়ান ষ্টাইলৰ হয় ষ্ট্ৰাকচাৰটো ভালকে দেখুৱাম বাৰু প্ৰথমতে ধূপচাকি লৈ লওঁ এফালে ভিতৰতো তেনেকুৱা একো ব্যৱস্থা নাই বাৰু ধূপচাকিৰ দোকানৰ ফ্ৰণ্টতো তেনেকুৱা দেখা নাইকিয়া হলেও গৈ চাওঁগেচোন এইখিনি নাপালেও অকমান আগত হলেও গৈ চাবগে লাগিব মানে আগত নললো সাধাৰণতে এনেকৈ মন্দিৰৰ ফ্ৰণ্টত থাকেই ন কিন্তু ইয়াত যে নাই সেইটো কথা আমি গমেই নাপালো বাৰু ইয়াতে আকৌ ফ্ৰণ্টতে লিখা আছে ফটো ভিডিঅ' বোলে ল'ব নোৱাৰি তাকে জানো ভিতৰত বাৰু ল'বলৈ দিয়ে নে নিদিয়ে নাজানো তথাপিও চাওঁ মই যিমানখিনি ল'ব পাৰো চেষ্টা কৰিম ল'বলৈ এইখিনিতে মই দেখাই আছো হা ফ্ৰণ্টতে লিখা আছে এইটো চাওকচোন মন্দিৰৰ চৌহদত ভিডিঅ' ফটোগ্ৰাফী লোৱা নিষেধ দেখিলে চাগে গালি পাৰিব নেদেখাকে সন্মান কৰিম আৰু সোনকালে অহা কাৰণে আচলতে এইখিনি তেনেকৈ দোকান পোৱা নাই এইয়া এখন দোকানত দাদাজনে চাকিৰ মানে ঠিক ঠাক কৰিহে আছে চাকিৰ ওপৰত আমি অলপমান আহা সোনকাল হ'ল কাৰণে আচলতে পোৱা নাই সোনকাল মানে ইমানো সোনকাল নহয় সময় হৈছে বাৰু বহুতখিনি সময় হৈছে কিন্তু সম্ভৱ আবেলিৰ কাৰণে চাগে ঠিক কৰি থয় নেকি মেচ তাতে পাম চাগে নেকি আছে মানে ইয়াতে সৰুকৈ কেইবাভাগো মন্দিৰ আছে প্ৰথমতে এইটো সোমাই আহোঁতে দেখিলো গণেশ মন্দিৰ আৰু এইফালে সাই বাবা মন্দিৰো আছে নেকি আৰু ইয়াতে ভিতৰলৈ গৈ চাওঁ এইফালে কি আছে আৰু চাকি জ্বলাবলৈ মানে ফ্ৰণ্টত তেনেকৈ চাকি জ্বলোৱা দেখা নাই সেইকাৰণে এইফালেও গৈ চাওঁচোন এয়া মেইন মন্দিৰ ভাগ ইয়াতে ধূপচাকি জ্বলাব পাৰি ভিতৰৰ পৰা ওলাই আহিলো ধূপচাকি দি কিন্তু তাতে ফটো ভিডিঅ' কৰা একদম ষ্ট্ৰিক্টলি প্ৰহিবিটেড তাত লিখা আছে 2000 টকা ফাইন বোলে তাকে ভাবিলো আকৌ যদি সঁচাকে ফাইন হৈ যাব পাৰে ন সেইকাৰণে মই তাত ফটো ভিডিঅ' লোৱা নহল বাৰু আৰু এতিয়া এয়া বাহিৰৰ পৰাই ধুনীয়াকৈ মই এবাৰ দেখুৱাই দিছো এইফালে আচলতে আমি ইমান একো ভালকৈ বুজিয়ে পোৱা নাই আগতে তেনেকৈ আহাও নাই আৰু কি হ'ল কোৱা কিবা এটা তুমি কিয় আঁতৰি ফুৰা ভিডিঅ' কৰিলে কেনেকুৱা লাগিছে আহি ইয়াত আৰু এতিয়া মই ভালকৈ অকনমান দেখুৱাই দিছো বাহিৰখিনি ভিতৰতো দেখাব নোৱাৰিলো বাৰু এয়া চাওকচোন ষ্টাইলবোৰ কিন্তু বহুত ধুনীয়া দেই আমি হেৰি কৰো জোতা চেন্ডেলখিনি লৈ আৰু জোতা চেন্ডেল থোৱাৰো একদম সুবিধা আছে মানে হেৰুৱাৰ কোনো চান্স নাই ধুনীয়াকৈ তাতে সুবিধা কৰি থৈছে আৰু বেছিকৈ নহয় 2 টকাকে লিখা আছে এযোৰ থলে 2 টকাকে লয় বুলি লিখা আছে তাতে ধুনীয়াকৈ থব পাৰি সুবিধা গোটেইখিনিয়ে আছে আৰু তেনেকৈ বাহিৰত কোনেও থোৱাও নাই দেই সুবিধাবোৰ বঢ়িয়া কিন্তু সুবিধাবোৰ ধুনীয়া তাতে হাত ভৰিও ধুই ল'ব পাৰি সেই জোতা চেন্ডেল থোৱা জেগাতে আৰু ইয়াতে পাৰ্কিঙৰো একো অসুবিধা নাই আৰু ধুনীয়াকে এইখিনিত এটা জেগা আছে পাৰ্কিঙৰ কাৰণে বহুত ডাঙৰ হয় আৰু ইয়াতে পাৰ্কিঙৰ একো পইচাও লোৱা নাই দেই একো ফিজো লোৱা নাই বৰ্তমানলৈকেতো লোৱা নাই মানে আমি মন্দিৰৰ পৰা ওলাই আহিলো এতিয়া যাওঁ বাইকৰ ওচৰলৈ নাই চব তেনেকৈ ওলাই গৈ আছে নাই পাৰ্কিঙৰ কাৰণেও ইয়াতে কোনো ফিজ নলয় আৰু জেগাটো বহুত ডাঙৰ দেই গতিকে পাৰ্কিঙৰো একো অসুবিধা নাই আৰু ভিতৰতে ইয়া খোৱা বোৱা কৰাৰো সুবিধা আছে যিহেতু মন্দিৰলৈ আহিলেতো নোখোৱাকৈ অহা হয় সেইখিনিতে ইয়া খোৱা বোৱাৰো ধুনীয়াকৈ ভিতৰতে সুবিধা আছে সকলোখিনি সুবিধাই আছে ইয়াত আহিলে
মন্দিৰৰ পৰা আহি আকৌ এয়া অকণমান ওলাই গ'লোঁ, যিহেতু সেইদিনা খ্ৰীষ্টমাছ আছিলে। খ্ৰীষ্টমাছত ঘূৰি ফুৰি আকৌ বহুত ভাল লাগে, চবফালে ইমান ধুনীয়াকৈ সজায়, সেইকাৰণে এয়া অকণমান ওলাই গ'লোঁ। আৰু আজি ভাবিলোঁ চিটি চেণ্টাৰে যাম, চিটি চেণ্টাৰত ইমান ভিৰ দেখি থাকোঁ ভিডিঅ'বোৰত, কিন্তু ভিৰ হ'লেও বোলো আজি যামেই। মানুহৰ ভিৰ, মানুহ চাবলৈ অহা হৈছে বাৰু। বেচেৰীয়ে চাৰ্চত গৈছিলে কিন্তু খোলা নাপালে, সময়টো অকণমান দেৰি হৈ গ'ল ন, সোনকালে বন্ধ কৰি দিয়ে, আৰু বেছিকৈ ভিৰ হৈ যায় ন, সেইকাৰণে চাগে সোনকালে বন্ধ কৰি দিয়ে। এতিয়া 7:40 হৈ গ'ল বাৰু, যি নহয় অকণমান মানুহকে চাওঁ, লাইন ল'ব লাগিব, এয়া লাইন। আৰু সেইদিনা যোনটো চিটি চেণ্টাৰ গৈছিলা গম পাইছাই চাগে, ইমান দীঘলীয়া লাইন ধৰিহে ভিতৰত সোমাব লগা হৈছে। মানে ভিতৰখন বিৰাট ধুনীয়াকৈ সজাইছিলে, চাই ভাল লাগিছিল বাৰু। বিশেষ তেনেকুৱা একো নাছিলে, তেনেকুৱা একো প্ৰগ্ৰেম নাছিল বাৰু, খালি ভালকৈ সজাই থৈছিলে। আৰু সোমাবলৈ এয়া ইমান দীঘল লাইন বাৰু, বেছি সময় ৰ'ব লগা নহ'লে, সোনকালে সোমাব পালোঁ। লাইন ধৰি ফাইনেলি সোমালোঁ, বেছি সময় নালাগিলে বাৰু। চাউণ্ড একেবাৰে নুশুনিব, আৰু মই মাইকটোও আনিবলৈ পাহৰিলোঁ, ভইচটো বাৰু নাহিবই এতিয়া।